বৰ্তমান আমি গান্ধী মণ্ডপ চাবলৈ আহিছোঁ। চাই লওক গাইজ কেনেকুৱা কি ধুনীয়া পৰিৱেশ। আমি নৱদা আৰু মই দুইজনে আহিছোঁ আৰু আজি কোনো বেলেগ মানুহ নাই। আৰু আমি এতিয়া বলক ইপিনে আমি গুৱাহাটী চিটিখন চাই লওঁ। ইয়াৰ পৰা কেনেকুৱা দেখে আপোনালোকে চাই ল'ব পাৰে। এইখন আছে বিশাল গুৱাহাটী চিটিখন। এইপিনে ব্ৰহ্মপুত্ৰ আছে, এইপিনে ৰাস্তাটো আছে। আমি আহা এইপিনে আহিব লাগে। আপোনালোকে জাবৰ চাবৰ মাহ পেলাই ইয়াতে পেলাব পাৰে। ধুনীয়াকৈ এতিয়া থৈ দিয়া আছে। আৰু চাওঁ কি ধুনীয়া এতিয়া এটা লাইট লগাইছে, এনেকুৱা লাইট। এতিয়া আমি ওপৰলৈ যাই আছোঁ আৰু কেনেকুৱা লাগে জেগাবিলাক দেখাই আছোঁ আপোনালোকক, চাই ল'ব। গান্ধী মণ্ডপ। গান্ধী মূৰ্তিটো ধুনীয়াকৈ সজাই পৰা ৰাখিছে আৰু এইপিনে লাইটিঙৰ ব্যৱস্থা আছে। লগতে এইপিনে গুৱাহাটী চিটিখন চাব পাৰে আৰু গছ চছ কি ধুনীয়াকৈ ৰাখিছে। এইবিলাক বান্দৰবোৰে পুৰা ধুনীয়াকৈ চাই আছে। আজাও বান্দৰ। এই যে বিশাল গান্ধী মণ্ডপৰ মিউজিয়ামটো আপোনালোকে মানে চাব পাৰে। এইখন হৈছে পতাকাখন ঘূৰি আছে, তাৰ লগতে ইপিনে এখন মঞ্চ ব্যৱস্থা কৰা হৈছে। ইয়াতে মানে প্ৰগ্ৰাম চগ্ৰাম হৈ যাব চাগে, সেইখন মঞ্চ আছে। ইপিনে আছে আপোনালোকৰ মেইন গেটটো, সেইটো হৈছে মেইন গেটটো। ধুনীয়াকৈ সজাই পৰা ৰাখিছে। আৰু আপোনালোকে এইখন নটিচ ইয়াতে মাৰি থোৱা আছে, এনেকুৱাকৈ নটিচ এখন দি থোৱা আছে, আপোনালোকে পঢ়ি চাব পাৰে ধুনীয়াকৈ। এইটো পতকাৰ কাৰণে কি ধুনীয়া জেগা আছে আৰু লাইটিং মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে কি ধুনীয়া লাইটিং কৰিছে। এতিয়া আৰু মঞ্চখনো বনোৱা আছে, বক্স চক্স স্পীকাৰ মানে চব অল এভৰিথিং আছে। মানে গধূলি টাইমত খুব ধুনীয়া লাগিব চাগে এইটো জেগাত আহি কেনে। আপোনালোকে আহি চাবচোন কেনেকুৱা লাগে। মই সৰুকৈ এনে মানে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আগন্তুক দিনত যাওঁ নিশ্চয় মই আৰু ভালদৰে এটা ধুনীয়াকৈ ভিডিঅ' বনাই কিনে আপোনালোকক দেখাব চেষ্টা কৰিম। এইখিনিকে কৈ টাটা বাই বাই।